Welcome to my YouTube channel Papori's Blog and Kitchen. আজি মই আপোনালোকলৈ লৈ আহিছো এটা ডিমৰ স্নেক ৰেচিপি। তাৰ বাবে মই 4টা ডিম লৈছো। ডিম 4টা মই এটাটাকে এটা বাউলত ভাঙি লৈছো। ভাঙি লৈ ব্লেন্ডাৰ ডালে ব্লেন্ডিং কৰিছো। এতিয়া মই ইয়াত দিছো এচামুচ জিৰা গুৰি, এচামুচ লাল মিৰ্চ, এচামুচ ধনিয়া গুৰি, এচামুচ জালুকৰ গুৰি আৰু গোটেইখিনি মই একেদৰে ব্লেন্ডিং কৰি লৈছো। গোটেই মিশ্ৰণখিনি মই এটা টিফিনত বাকি লৈছো। টিফিনটোত মই বকাৰ আগতে অলপ ৰিফাইন সানি লৈছিলো যাতে ভিতৰটোত লাগি নধৰে। আৰু এতিয়া টিফিনটো ঢাকোন মাৰি এটা চচত অলপ গৰম পানী লৈ টিফিনটো 10 মিনিট মানৰ কাৰণে তুলি থলো। এতিয়া টিফিনটোৰ পৰা ডিমখিনি মই এখন প্লেটত উলিয়াই ললো। ডিমখিনি এখন ছুৰীৰ সহায়ত পিচ পিচকে কাটি ললো। কাটি হোৱাৰ পাছত অলপ ময়দা, অলপ কৰ্ণফ্লোৰ আৰু তাত দিছো লাল মিৰ্চ, জিৰা গুৰি আৰু অলপ নিমখ। এইখিনি মই অলপ অলপকৈ পানী দি গুলি ললো। এখন প্লেটত অলপ কাটা বিস্কুট গুৰি কৰি লৈছিলো। ডিমৰ পিচখিনি এপিচ এপিচকৈ মই ময়দা আৰু কৰ্ণফ্লোৰৰ মিশ্ৰণখিনিত লেটিয়াই বিস্কুটখিনিত কোটিং কৰি ললো। গোটেই পিচখিনি কোটিং কৰি হোৱাৰ পাছত এখন কেৰাহীত মই অলপ তেল গৰম হ'বলৈ দিলো। তেল গৰম হোৱাৰ পাছত মই কাটি লোৱা পিচখিনি ৰঙা হোৱালৈকে ভাজি ললো। প্ৰায় সম্পূৰ্ণ হোৱাৰ পাছত মই এখন প্লেটত কাঢ়ি ললো। এতিয়া মোৰ ৰেচিপিটো সম্পূৰ্ণ হ'ল। আপোনালোকে যদি মোৰ ৰেচিপিটো ভাল পাইছে তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।